ফ্ৰেণ্ডছ, মই ৰঞ্জিতাই আপোনালোক সকলোকে উজনিৰ জীয়ৰী নামনিৰ বোৱাৰীৰ ৰঞ্জিতাছ ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আজি বহুত গৰম পৰিছে। মই সেইবাবে আপোনালোকৰ কাৰণে এটা টেঙা তৰকাৰী ৰেচিপি লৈ আহিছোঁ। এয়া চাওক, কঁঠাল গুটি লৈছোঁ, খুব সুন্দৰকৈ ভালকৈ ধুই লৈছোঁ, তিয়াই থৈছোঁ, তাৰপিছত চিকুণাই লৈছোঁ। ঢেঁকীয়া শাক লৈছোঁ, মচুৰ দালি, কেঁচা খৰিচা লৈছোঁ, বাঁহগাজ আৰু দুটা শুকান জলকীয়া, কটা পিঁয়াজ আৰু পাঁচফোৰণ। প্ৰথমতে শাকখিনি ধুই মেলি কাটি ল'ব লাগিব, নহয় জানো? আৰু এতিয়া এয়া প্ৰেছাৰ কুকাৰত দালিখিনি প্ৰথমতে বইল কৰি ল'ব লাগিব। মচুৰ দালি আৰু খৰিচাৰ বহুত টেষ্টি হয় তৰকাৰীখন। আৰু ইয়াতে দিম এয়া চাওক, কঁঠাল গুটি আপোনালোক কোনে কোনে ভাল পায় বাৰু। আৰু লগতে দিব লাগিব পানী আৰু এয়া নিমখ দিছোঁ। এয়া চাওকচোন, পানী ইমানেই দিছোঁ। আৰু এতিয়া ঢাকনখন লগাই দিছোঁ। গেছটো জ্বলোৱাই নাছিলোঁ, এতিয়া জ্বলাই দিছোঁ আৰু এইটো উঠাই দিছোঁ। 3টা চিটি মাৰিব লাগিব। আৰু ইফালে মই ষ্টভটো জ্বলাই দিছোঁ, কাৰণ কুকাৰটো ইফালে লৈ যাওঁ। এইফালে মই কেৰাহী পাতি ইয়াতে শাকখিনি ফ্ৰাই কৰিব লাগিব। এয়া কেৰাহী গৰম হৈ গৈছে আৰু ইয়াতে মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ, কাৰণ টেঙা তৰকাৰী হয়। ইমানখিনি মিঠাতেল ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াতে দিছোঁ দুটুকুৰা কৰি শুকান জলকীয়া, কাৰণ গোটা থাকিলে ফুটিব পাৰে। এইখিনি ভাজি লৈছোঁ অকণমান। শুকান জলকীয়াৰ গোন্ধটো খুব ধুনীয়া লাগে। আৰু ইয়াৰ পিছতে দিছোঁ এটা পিঁয়াজ কাটি ৰাখিছিলোঁ মই সৰু সৰুকৈ, এইখিনি দি দিছোঁ। এইখিনি অকণমান আধা ভজা কৰি ল'ব লাগিব। এনেদৰে এয়া চিটি মৰা আৰম্ভ কৰি দিছে। মই কৈছোঁৱে যে দালি আৰু কঁঠাল গুটিৰ 3টা চিটি মাৰিব লাগিব। দেখিছেনে, পিঁয়াজখিনি প্ৰায় হৈ গৈছে। আৰু এইখিনি সময়তে মই দিম ইয়াতে পাঁচফোৰণ, কাৰণ আগতে পাঁচফোৰণ ব্যৱহাৰ কৰা নাছিলোঁ। কিয়নো পাঁচফোৰণখিনি কেতিয়াবা আগতে দিলে তিতা হৈ যায় বেছিকৈ ভাজ খালে। সেইকাৰণে মই সদায় পাঁচফোৰণ পিছত দিওঁ। এয়া চাওক, ব্ৰাউন কালাৰ হৈ গৈছে। আৰু এয়া মই ঢেঁকীয়া শাকখিনি ধুই কাটি ধুনীয়াকৈ ঠিক কৰি লৈছোঁ আৰু বহাই দিছোঁ। একেবাৰে ফ্ৰেছ হয় শাকখিনি। আৰু এয়া ভাজি লৈছোঁ। বেছি সিজিব নালাগে আৰু অলপমান টান হৈ থাকিব লাগে, তেতিয়া ভাল লাগে। যিহেতু তৰকাৰীখিনি আকৌ অলপমান সিজিব লাগিব দালিৰ লগত। এতিয়া এইখিনি সময়তে মই কেঁচা খৰিচাখিনি দি দিছোঁ, প্ৰায় 2 চামুচতকৈ অকণমান বেছি। খুব ধুনীয়াকৈ লৰাই দিছোঁ। আৰু এইখিনি সময়তে মই দিছোঁ হালধি সোৱাদ অনুযায়ী, কাৰণ কালাৰটো হ'ব লাগিব। আৰু এয়া প্ৰেছাৰ কুকাৰ ঠাণ্ডা হৈ গ'ল আমাৰ। এতিয়া চাব লাগিব দালিখিনি কেনেকুৱা হৈছে। দালিখিনি আমাৰ ডাঠ হৈছে, কিন্তু টেঙা তৰকাৰী ডাঠ হ'লে ভাল নালাগে খাই। ইয়াতে অলপমান গৰম পানী দিব লাগিব। এয়া আপোনালোকেও গৰম পানী দিব, তেতিয়া সোৱাদটো খুব ধুনীয়া হয়। এনেকুৱা ধৰণৰ হ'ব লাগিব। কোনোবাই খাইছেনে বাৰু এনেকৈ খৰিচা আৰু ঢেঁকীয়া শাক, মচুৰ দালি, কঁঠাল গুটিৰ তৰকাৰী? এতিয়া ঢালি দিছোঁ এনেকৈ। এতিয়া ধুনীয়াকৈ উতল আহিব লাগিব। লৰাই দিছোঁ, গোটেইখিনি ধুনীয়াকৈ মিলাই দিছোঁ। উতল আহিব ধৰিছে আৰু এয়া চাওক, আমাৰ তৰকাৰী প্ৰায় হৈ গৈছে। এয়া দেখিবলৈ খুব ধুনীয়া হৈছে আৰু খৰিচাৰ খুব সুন্দৰ এটা টেষ্ট ওলাইছে, গোন্ধ ওলাইছে। খালেহে টেষ্ট পোৱা যাব আচলতে। এই বাউলটোতে মই ছাৰ্ভ কৰিলোঁ। সেয়া চাওক, কিমান সুন্দৰ হৈছে তৰকাৰীখিনি। মই আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু মোৰ খুব ভাল লাগে। সেইকাৰণে মোৰ এই ৰেচিপিটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। মই এনেকৈ আহি থাকিম আপোনালোকৰ ওচৰত সদায় নতুন নতুন ৰেচিপি লৈ। আৰু পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এতিয়া ভিডিঅ'টো সামৰিব লাগিব। তেতিয়াহ'লে আহিছোঁ আজিলৈ। বাই বাই।